পালেং সোণৰ হ'লে অলপ দামটো বেছি হয়। তো পালেং কিহৰ লাগে তোক? শাকৰ বতৰ যিহেতু এইখিনি গোটেই ইয়াতে আছে পালেং, মূলা আৰু এই গোটেইখিনিৰ দাম 50 টকা মাত্ৰ। নিৰ্ভেজাল, কোনো ৰাসায়নিক সাৰ নাই। এই যিখন পথাৰ দেখা পাই আছে ইয়াতে চব আপোনাৰ মূলা, পালেং আৰু ইফালে বিন লগাইছে, সিফালে কবিৰ খেতি কৰিছে। বৰ ধুনীয়া ফ্ৰেছ বস্তু। যদি ইফালে আহে আপুনি এপাক ইয়াতে সোমাই পেলাই এনেকৈ লৈ যাব পাৰিব। খুব ধুনীয়া সতেজ। আমি ইফালে আহিলে প্ৰায় আমি ইয়াৰ পৰা লৈ গৈ থাকোঁ। ওকে, শাকৰ বতৰ এতিয়া আৰু আমি চবেই শাক খাই ভাল পাওঁ। কিন্তু কেতিয়াবা ভাবি চাইছেনে, আমি বজাৰৰ পৰা যিবিলাক শাক লৈ আহোঁ সেইখিনি এৰাতি থৈ দিয়াৰ পিছত পিছদিনাখন গেলি যায়, লেৰেলি নাযায়। কাৰণ তাত কেমিকেল দিয়া থাকে আৰু কেমিকেল দিয়া থাকিলে সেই শাকখিনি লেৰেলি যায়। আৰু এইখিনি শাক চাওক, এইখিনি সম্পূৰ্ণ গোবৰ সাৰত সিহঁতে উৎপাদন কৰে আৰু গোবৰ সাৰত উৎপাদন কৰিলে এইখিনি লেৰেলি যায় কিন্তু আপোনাৰ গেলি নাযায়। সেইকাৰণে গোবৰ সাৰত যদি আপোনাৰ উৎপাদন কৰে তেওঁলোকে, সেইখিনি আমি খাব লাগে। আৰু ৰাসায়নিক সাৰ যিবিলাক দিয়া থাকে সেইখিনি আমি কেতিয়াও ব্যৱহাৰ কৰিব নালাগে, খাব নালাগে। পালেং ভাল হৈছে। ৰাজেন, পালেং ভাল হৈছে। উঘালি লওঁ। আৰু এইটো হ'ল বিনৰ খেতি কৰিছে। নদী মূলা শাক আৰু বন্ধাকবি। পুৰা বন্ধা ডাঙৰ হৈছে নাই? বন্ধা ডাঙৰ আছে, লৈ যাব পৰা হ'ব। আৰু ইয়াতে খেতি কৰিছে বন্ধাকবি, ফুলকবি, ওলকবি, মূলা, সৰিয়হ, সেইখিনি খেতি কৰিছে। কেতিয়াবা ইয়াৰ পৰা লৈ গৈ এসাঁজ খাই চাবচোন কেনেকুৱা লাগে। ইয়াত খেতি কৰাৰ কাৰণে কোনো ধৰণৰ ৰাসায়নিক সাৰৰ প্ৰয়োজন নাই। আৰু ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ চাওক কেনেকুৱা ধৰণৰ লহপহীয়া শাক উৎপাদন কৰি আছে তেওঁলোকে। কাৰণ ইয়াৰ ওচৰতে ব্ৰহ্মপুত্ৰ নদীখন আছে আৰু ব্ৰহ্মপুত্ৰৰ পলসুৱা মাটিৰ কাৰণে ইয়াত বৰ ধুনীয়াকৈ লহপহকৈ এই যিকোনো ধৰণৰ খেতি ধুনীয়াকৈ বাঢ়ি যায়। চাৰিওফালে কেৱল খেতিয়ে খেতি দেখা পাব। ইফালে যদি আহে চন্দ্ৰপুৰৰ ফালে